নমস্কাৰ স্বাগতম জনালোৰ অন্য এটা ভিডিঅ'লৈ মাজুলী কন্যাৰ তেজস্বিতাৰ বৰুৱাৰ মৃত্যুৱে সমগ্ৰ অসমতে খলকনি সৃষ্টি কৰিছে। ইটোৰ পিছত সিটোৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে মাজুলী মেডিকেলখনৰ ওপৰত, যিখন চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যু মুখত পৰিল তেজস্বিতাৰ বৰুৱা। সেই চিকিৎসালয়খনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই। ইটোৰ পিছত সিটো ভয়ংকৰ খবৰ, ইজনৰ পিছত সিজনকৈ নেতা অৰ্থাৎ ব্যক্তিয়ে সেই তেজস্বিতাৰ বৰুৱা মৃত্যুক লৈ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ইয়াৰ উপৰিও অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সকলোখিনি আজি দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে এক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম প্ৰকৃততে ভুল কাৰ ভুলৰ বাবে মৃত্যু হ'বলগীয়া হ'ল তেজস্বিতাৰ বৰুৱা। পিতৃ মাতৃ ভুল, চিকিৎসকৰ ভুল নে আন কাৰোবাৰ? গতিকে বন্ধুসকল, এই সময়ত এই মুহূৰ্তত আমাৰ ওচৰত কেইবাটাও মন্তব্য আছে। সেই মন্তব্যসমূহ প্ৰথমতে আমি আপোনালোকক শুনাই ল'বলৈ বিচাৰিছোঁ। মুখত অলপ এইটো মুখত অলপ মানে ফেন ওলাইছে। নিয়াৰ পিছত তাত লৈ গৈছোঁ, তেওঁলোকে চাইছে প্ৰেছাৰ ঠিক আছে। অক্সিজেন এটা আধা থকা অক্সিজেন এটা ৰুমৰ পৰা টানি আনিছে, আনি পেলাই দিছে। অলপ পিছতে এক্সিডেণ্টে লাহেকৈ খুলি দিছে ছোৱালীজনী। মই মাতি থাকোঁতে কিয় নাহিলা? ইমান 1.5 ঘণ্টা ছোৱালীজনী চটফটা আছে। সেই 1.5 ঘণ্টাত মই ছোৱালীজনীক ক'ৰবাত লৈ যাব পাৰিলোহেঁতেন, হয় ন? মই লৈ যাব পাৰিলোহেঁতেন তাইক, হয়তো মই ঘৰলৈ আনি তাইক ভাল কৰিলোহেঁতেন। মই জীয়াই ছোৱালীজনীক মাৰি পেলালে। এই মানে সিদিনা এটা সেয়া কেছ চকু তাই ঢেল পঙা দিছে, নোৱাৰিছেগৈ, তাই বহুত কষ্ট কৰিছে। আৰু এইটো নকওঁ যে তাই পটককৈ গৈছে, তাই কমচে কম 1 ঘণ্টা 20 মিনিটমান কৈ আছে যে বচা বচা বচা, অকণমান যদি সহায় পালোহেঁতেন ন। তাই এনেকুৱা কঁপিছে, বহুত কঁপিছে, তাই বহুত কঁপিছে। আচলতে হিষ্ট্ৰী আছিলে সৰু কালৰ পৰা 4 to 5 years তেতিয়াই আৰম্ভ হৈছিল বুলি এপিলেপচি, যিটো আমাৰ মৃগী বেমাৰ বুলি কয়। আৰু মানে গাৰ্জেনে কোৱা মতে তাইক কোনো ট্ৰিটমেণ্ট দিয়া নাছিলে, তাইক মেডিচিন মানে কণ্টিনিউ কৰা নাছিলে বুলি ক'লে। সীতা বৰুৱাৰ মৃত্যুত আমি ৰাইজৰ দলৰ গোটেই পৰিয়াল সাংঘাতিক ধৰণে শোকাহত হৈছোঁ। এই ঘটনাই আমাক কেৱল শোকাভিভূতই কৰা নাই, লগতে আমাক ক্ষোভিত কৰিছে। আৰু এই ঘটনাই চৰকাৰখনৰ প্ৰতি আমাৰ মনত ঘৃণাৰ ভাৱ সৃষ্টি কৰিছে। আমি সদায় দেখি আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে সদায় কৈ থাকে যে অসমখনক তেওঁ ভাৰতবৰ্ষৰ বিক্ৰম কৰাৰ পাছতো মাজুলীৰ দৰে এটা অঞ্চলত জিলাৰ চিকিৎসালয়ত অক্সিজেনৰ অভাৱত এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী, এগৰাকী মেধাৱী ছাত্ৰী মৃত্যুমুখত পৰিল, তেজস্বিতা বৰুৱা। এইটো অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক আৰু চৰকাৰী চিকিৎসা ব্যৱস্থাৰ তেওঁলোকৰ যিটো স্বৰূপ, এইটো ৰাইজৰ আগত উদঙাই দেখুৱাইছে। মই কথা পাতি আছোঁ, দিছ নট এ ফাইনেল ট্ৰিটমেণ্ট কৰা হৈছে, যে বিনা ট্ৰিটমেণ্টত কৰা হোৱাৰ কাৰণে যে ট্ৰিটমেণ্ট প্ৰচিডিঅ'ৰ মতে তেখেতসকলে কৰিছে। মই খালি ৰিকুৱেষ্ট কৰিছোঁ ওপৰত স্বাস্থ্য ডিপাৰ্টমেণ্টত যে ট্ৰিটমেণ্টৰ কথাটো আপুনি মই ক'ব নোৱাৰিম, উপায়ুক্ত হিচাপে প্ৰপাৰ হৈছেনে নাই, কিন্তু ট্ৰিটমেণ্ট পাইছে, ইভালুৱেট কৰিব, আমাৰ ডক্টৰে ইভালুৱেট কৰিব ট্ৰিটমেণ্ট পাইছে। দ্বিতীয়তে তেখেতসকলে আৰু এটা কথা কৈছে যে অক্সিজেনৰ অসুবিধা হৈছিলে, কিন্তু আমি এনচিয়'ৰ কৰিছোঁ তেখেতে শেষলৈকে অক্সিজেন পাইছে, সেইটোত কোনো ধৰণৰ ঘটনা নাই। আৰু বাকী যিমানখিনি চিকিৎসাৰ গোটেই প্ৰচেছ আমি লৈছোঁ, ডক্টৰৰ পৰা ৰিপৰ্টটো লৈছে, মইতো নহয়, কিন্তু আমাৰ ডক্টৰ টীমে এই গোটেইখিনি এই প্ৰচেছটো কিমান শুদ্ধ আছিল নে কি আছিল, আমি ডক্টৰৰ টীমক দায়িত্ব দিছোঁ। আৰু তেওঁলোকে এই প্ৰচেছটো চাব যে ট্ৰিটমেণ্ট প্ৰচেছটো ক'ৰবাত লেপছ আছে নেকি, আৰু তাৰ বাদে তদন্ত কৰিবলৈ দিছোঁ, তেখেতসকলক চাব, চাই পেলাই ইয়াত যদি ক'ৰবাত লেপছ পাওঁ আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ধৰণৰ ল'ম, তাত কোনো আপোনালোকে নিশ্চিত থাকিব পাৰে। বন্ধুসকল, পৰিয়ালৰ অভিযোগ অনুসৰি যিখন চিকিৎসালয়ত তেজস্বিতাৰ বৰুৱাক চিকিৎসাধীন কৰি থকা হৈছিল, সেই চিকিৎসালয়ত চিকিৎসকসকলে ভালদৰে ট্ৰিটমেণ্ট কৰা নাছিল, অৰ্থাৎ ভুল চিকিৎসাৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল তেজস্বিতাৰ বৰুৱাৰ। নাৰ্ছসকলো, তাত কৰ্মৰত নাৰ্ছসকলেও গুৰুত্ব দিয়া নাছিল তেজস্বিতাৰ বৰুৱাক। তাৰোপৰি অক্সিজেন যি পাবলগীয়া আছিল সেই তাকো ভালদৰে পোৱা নাছিল তেজস্বিতাৰ বৰুৱাই। কিন্তু এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। ইয়াৰ উপৰিও কিন্তু আজি
সেই মেডিকেলখনৰ চিকিৎসকসকলে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে এইখিনি সকলো মিছা, সকলো দিয়া হ'ল। কিন্তু তেজস্বিতা বৰুৱাৰ এটা ভয়ংকৰ ৰোগ আছে, যিটো ৰোগৰ নাম হৈছে মুৰ্গী বেমাৰ। এই মুৰ্গী বেমাৰটোৰ বাবেই, অৰ্থাৎ এই মুৰ্গী বেমাৰ পিতৃ মাতৃসকলে চিকিৎসা নকৰাৰ বাবেই তেজস্বিতা বৰুৱাই অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এই সম্পূৰ্ণ দুখ চিকিৎসালয়খনৰ নহয় বুলি মাজুলীৰ চিকিৎসকে ইতিমধ্যে জানিবলৈ দিছে। ইয়াৰ উপৰিও কেশৱ মহন্ত ডাঙৰীয়াই সকলোখিনি তদন্ত কৰিছে। তাৰ উপৰিও যদিহে এই তেজস্বিতা বৰুৱাৰ যদিহে মৃত্যুৰ গাফিলতি, অৰ্থাৎ চিকিৎসকৰ গাফিলতিৰ বাবেহে যদি মৃত্যু হৈছে তেজস্বিতা বৰুৱা, ইয়াৰ ওপৰত তদন্ত হ'ব আৰু উচিত শাস্তি প্ৰদান কৰিব বুলি মাজুলীবাসীৰ লগতে অসমবাসীকে আশ্বাস প্ৰদান কৰিছে। কিন্তু পৰিয়ালৰ মতে, ককায়েকৰ মতে যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগ অনুসৰি চিকিৎসালয়খনৰ গাত সম্পূৰ্ণৰূপে দুখ আছে। এতিয়া প্ৰশ্ন হয় বন্ধুসকল, যদিহে চিকিৎসালয়খনত উপযুক্ত চিকিৎসা ব্যৱস্থাই নাই, তেন্তে কিয় ৰাখি ৰখা হৈছিল 1.5 ঘণ্টাকৈ সময় তেজস্বিতা বৰুৱাক? তেজস্বিতা বৰুৱাই মাজুলীত চিকিৎসাধীন কৰাৰ বাবেই মৃত্যুমুখত পৰিল নেকি? যদিহে মাজুলী আৰু যোৰহাট সংযোগী এখন দলং হ'লহেঁতেন, সেই দলংখনৰ ওপৰেদি নিলেহেঁতেন তৎক্ষণাত যোৰহাটৰ চিকিৎসালয়লৈ। যোৰহাটত কিজানি উন্নত চিকিৎসা পাই তেজস্বিতা বৰুৱাৰ জীৱন বাচিলে হয়। এইখিনি সময়ত বহুত প্ৰশ্ন আহি পৰিছে। সঁচাকৈ কোন সঁচা, কোন মিছা, কোনে কি অভিযোগ উত্থাপন কৰিছে, আমি কেতিয়াও কাৰো পক্ষত এতিয়া গাবলৈ নিবিচাৰোঁ। কিন্তু পিছলৈ দেখা যাব কোন সঁচা, কোন মিছা। পৰিয়ালে কৈছে এভাগে, চিকিৎসালয়ে কৈছে এভাগে। এই সকলোখিনি তদন্ত কৰিব লাগে আৰু আমি তেজস্বিতা বৰুৱাৰ মৃত্যু উচিত তদন্ত হ'ব লাগে, যাতে তাইৰ আত্মাই ন্যায় পায়। যদিহে চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুমুখত পৰিলে, তেন্তে সেইজন চিকিৎসকক, সেইকেইজন নাৰ্ছক উচিত তদন্ত কৰি উচিত শাস্তি দিয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। আপোনালোকে কি ক'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষত গৈছে সকলোকে ধন্যবাদ থাকিল। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। কাইলৈ পুনৰ লগ পাম আমাৰ নতুন তথ্যৰ সৈতে, নতুন খবৰ সৈতে। ধন্যবাদ। জয় অসম।